এয়া নন্দনকানন বিদ্যানিকেতনৰ গেটখন ছুটিৰ সময়খিনিত। স্কুলখন বহুত ভাল পাইছোঁ। আজি 3 বছৰ পাৰ হ'ল, 4 বছৰত ভৰি দিছে মোৰ বাবুক পঢ়োৱা। এতিয়া বৰ্তমান 2ত পঢ়ি আছে। এয়া স্কুল ছুটি দিছে, ল'ৰা ছোৱালীবিলাকে লাইন পাতি ৰখি আছে দেউতাক মাকে নিবা অহালৈকে। আৰু কেইটামান চলি গ'লে এতিয়া আকৌ গাড়ীত যোৱাবিলাকে লাইন পাতি ৰখি আছে। এতিয়া গাড়ীত লাইন পাতি গাড়ীত উঠব যায়। এই নন্দনকানন বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীবিলাক। নন্দনকানন বিদ্যানিকেতনৰ যাতায়াতৰো সুবিধা আছে ল'ৰা ছোৱালীবিলাক অনা নিয়া কৰাৰ কাৰণে। নিজাকৈ গাড়ী আছে 4-5খনমান। আৰু কোনোবা যদি আহে আহিব পাৰে, নামভৰ্তি চলিয়ে আছে। এয়া ধুনীয়াকৈ শাৰী পাতি গাড়ীত উঠবা গৈছে ল'ৰা ছোৱালীবিলাক। নিবা আহিছোঁ স্কুলত, নন্দনকানন বিদ্যানিকেতনত পঢ়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আমাৰ বাবুক নিবা আহিছোঁ স্কুলত। আজি স্কুলৰ ভিডিঅ'টোকে দেখালোঁ। এয়া নন্দনকানন বিদ্যানিকেতনৰ মুখ্য পৰিচালক মহোদয় শামছুল হক হুদা ছাৰ। এয়া ল'ৰা ছোৱালীবিলাক গাড়ীত উঠিল ঘৰত যাবৰ কাৰণে। অলপ দেখাই দিলোঁ। আজি ভিডিঅ'টো ইমানেই। আমি চাইকেল লৈ অনা নিয়া কৰোঁ। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লাগে একেবাৰে নাপাহৰিবি। বাই বাই।